নিশাটোৰ ভিতৰতে এগৰাকী বোৱাৰী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বোৱাৰীগৰাকীৰ এটা ভিডিঅ'য়ে তোলপাৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। কিন্তু কিয় বোৱাৰীগৰাকী ইমান ভাইৰেল হৈ পৰিলে সবিশেষ প্ৰতিবেদন চাওক। স্ক্ৰীনত দেখা এই বোৱাৰীগৰাকীলৈ ভালদৰে মন কৰক। এইগৰাকী বোৱাৰীৰ পৰিচয় হৈছে ব্লগাৰ। বোৱাৰীগৰাকীয়ে প্ৰতিদিনে ৰিলছ ভিডিঅ' বনায় সামাজিক মাধ্যমত। বোৱাৰীগৰাকীৰ আছে এটা ফেচবুক পেজ। কিন্তু হঠাৎ এইগৰাকী বোৱাৰী কিয় ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত? ইয়াৰ আঁৰৰ ৰহস্য কি? আচলতে কাহিনীটো এনেধৰণৰ। এইগৰাকী বোৱাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ'ৰ সৈতে নিজৰ এটা খুহুতীয়া ভিডিঅ' বনাই সামাজিক মাধ্যমত আপলোড কৰিছিল, যিটো ভিডিঅ' বৰ্তমান সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছে। আৰু তাৰ পিছতেই যেন বোৱাৰীগৰাকীয়ে বৰ্তমান সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। আপুনিও যদি বোৱাৰীগৰাকীৰ ভাইৰেল ভিডিঅ'টো চাইছে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।